নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আৰু আজি ইয়াৰ পৰা গামোচালৈ ৰেডি। আৰু আজি আঠখেলীয়া নামঘৰলৈ যাওঁ। আজি যাম আমাৰ খেলৰ বনামঘৰলৈ। মানে ভাদ মাহ যাবই হ'ল, মইতো নিজৰ খেলৰ নামঘৰলৈ যোৱাই নাই। গতিকে যাওঁ আৰু আমাৰ নামঘৰৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চাই যাব আৰু কি হয় সকলোবিলাক দেখাই যাবলৈ চেষ্টা কৰিম। পোৱা আগতে মানে আগত গেট এখন পায় আৰু এয়া নতুনকৈ মানে গেটখন বনাই আছে আৰু ইমান সুন্দৰকৈ বনাইছে চব। আৰু এইফালে মানে নামঘৰ আৰু আমাৰ নামঘৰত এয়া গেট এখন বনাই আছে, দেখিছে এতিয়ালৈকে মানে বনাই থোৱা নাই আৰু গেটখন বনাই আছে। আৰু ভিতৰলৈ গৈ সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো চাই যাব। মানে ভিতৰ দেখাবলৈ চেষ্টা কৰিম আৰু মানে বহুত দিন অহা নাই নামঘৰলৈ, আজি আছোঁ গতিকে চাই যাব ভিডিঅ'টো। নামঘৰত দিয়া ফুল শিকাই ফুল দেখিছে ফুল শিকায় আৰু এনেকৈ দেখাবলৈ চেষ্টা কৰিম, ভিডিঅ'টো চাই যাব। আৰু এইফালে মানে কটা চিঙা কৰি আছে, দেখিছে চব ইয়াতে কাটে আৰু মানে যিমান কুঁহিয়াৰ কল কুঁহিয়াৰ থাকে চব মানে ইয়াতে কাটি কৰি ইয়াতে হেৰি কৰে। আমাৰ বৰনামঘৰৰ সহ সম্পাদক আমাৰ দেৱেদা পালোঁ আৰু কিবা এতিয়া ক'ব নামঘৰৰ বিষয়ে কৈ দিয়ক। আমাৰ পবিত্ৰ ভাদ মাহৰ আমাৰ চাৰি প্ৰসংগৰে আমাৰ নাম পাঠ কাৰ্য সমাপন হয়। আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আমি ৰাইজৰ যথেষ্ট সমাগম পাইছোঁ। আমি যিমান পাৰোঁ পাৰ্য মানে সমিতি তথা বৰনামঘৰসমূহ সদস্যই আমি অতিথি আপ্যায়নৰ যথেষ্ট ব্যৱস্থা কৰিছোঁ। আমি শ্ৰী শ্ৰী তৰাণী বৰনামঘৰ হৈ অসমবাসী তথা সমগ্ৰ ভকতপ্ৰাণ বৈষ্ণৱবৃন্দ আমি পৰিচালনা সমিতিৰ তৰফৰ পৰা ভক্তি ভৰা সেৱা নিবেদন জনাইছোঁ। ধন্যবাদ। আৰু এয়া সহ সম্পাদক ডাঙৰীয়াই দুআষাৰ ক'লে আৰু ভাবলৈ চেষ্টা কৰিম। দেখুৱাবলগীয়াতো বহুত বস্তু আছে ন, এতিয়ালৈকেতো দেখুৱাই একো হোৱাই নাই আৰু দেখুৱামগৈ আৰু চাহ তাহ খোৱা এইপিনে ঘৰো আছে পাছফালে, সেয়াও দেখুৱামগৈ। সকলোবোৰ মানে দেখুৱাই যাম আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, তেতিয়াতো ভিডিঅ' বনাই ভাল লাগে ন। আৰু মানে এইডোখৰতে আমাৰ চাহ তাহ খোৱাৰ ব্যৱস্থা কৰি দিছে আৰু ইয়াতে চাহ তাহ মানে খায় আৰু মানে আমাৰ নামঘৰত ফুল শিকাই আছে আৰু ফুল শিকোৱা আপোনালোকক দেখুৱামগৈ আৰু আপোনালোকে ভিডিঅ'টো চাই যাব।
প্ৰসাদ চসাদ খাই কৰি মানে হৈ গ'ল আৰু এতিয়া যাওঁ ঘৰলৈ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব।